মাই নিউ ব্লগ। আজি আমি দুজনী অলপ ওলাই আহিছোঁ। আজি দিনটো ওলাই আহিছোঁ, আপোনালোকক আজি দিনটো দেখাম। এয়া আমি চাই আছোঁ কি খাব পাৰি। ফটোকেইখন বাৰু দেখি আমাৰ বৰ ভাল লাগিছে, দামটো লৈহে কথা। নে কি কোৱা স্বপ্ন? দাম চাম চাই মেলি আমি অৰ্ডাৰ দিম। হেল্ল' এভৰিৱান, এইজনী মোৰ ফ্ৰেণ্ড শবনম। আমি স্কুলৰ পৰা বেষ্টিজ হয়। আৰু একচুৱেলি জানে আমাৰ বেলেগ এটা জেগাত যোৱা কথা আছিলে, বাট মোৰ মাৰ মানে ক্ৰাইম পেট্ৰল চাই পেলাই মায়ে ৰিয়েল ৱৰ্ল্ডটো ক্ৰাইম পেট্ৰলৰ কিবা চলি থকা বুলি ভাবে। চ' মায়ে মানে তালৈ যাব নিদিলে, কাৰণ কি এইজনীৰ 12টা বজাত অহা কথা আছিলে, বাট তাই বহুত দেৰিকৈ আহিছে। এতিয়া মই সুধোতে গম পাইছোঁ তাই দেৰিকৈ কিয় আহিছে। মোৰ মানে গাইজ ভাবা লাগি আমি এতিয়া খাই বৈ ওলাই আহিলোঁ, কাৰণ কি আমি ইমান সময় বহি আছিলোঁ। মানুহটো আহি পেলাই মানে আমাক যাবলৈ লিটাৰেলি ইংগিত দিয়া নিচিনাই হৈ গৈছিলে, কাৰণে আমি ওলাই আহিলোঁ। কিন্তু আমি এতিয়া নেক্সট ক'লৈ যাওঁ আমি মানে তাকে ভাবি পোৱা নাই। আমি এতিয়া ৰিপ'জ গৈ আছোঁ। আমি এতিয়া মিঠা খাম, আমি পেটত খাম গম নাপাওঁ, কিন্তু খাম। কোনটো গাইজ আমাক ৰিপ'জৰ আংকলজনে এইটো দি পঠাইছে বাটত চুবাই চুবাই খাই যাবলৈ। কাৰণে কিয় দিলে বাৰু মৰমতে দিম। নাজানো আৰু দেই কিয় দিলে। এইখন আমাৰ স্কুল বহুতখিনিয়ে বেলেগ হৈ গ'ল, এতিয়া বহুত ধুনীয়া হৈ গ'ল, পুৰা বেলেগ। বহুত বেলেগ হৈ গ'ল। ইয়াত গছ আছিলে ওখ ওখ, এইবোৰ কাটি ইয়াত নতুন গছ লগাইছে। আৰু স্পৰ্টছ উইক চলি আছে, আমি গমেই পোৱা নাছিলোঁ যে স্পৰ্টছ উইক হৈ আছে। এইটো আমাৰ HS বিল্ডিং নতুনকৈ বনাইছে। এইবছৰৰ পৰা ক্লাছ হ'ব, এডমিশ্যন এইবছৰ হ'ব ন। এয়া আমাৰ পুৰণা বিল্ডিং। মানে আজি স্পৰ্টছ উইক ষ্টাৰ্ট হৈছিলে, সেইকাৰণে চব ফ্লেগ লগা আছে। এইফালে পেণ্ডেল, তাৰপিছত এইফালে আমাৰ হাউচ কেটাৰ পেণ্ডেল। মানে দেখি পুৰা মানে ভাল লাগি গৈছে ন চব ন। মই আছিলোঁ য়েল্ল' হাউচত, মই এবছৰ কেপ্টেইনো আছিলোঁ বাৰু। কাৰণে মানে য়েল্ল' হাউচটোৰ প্ৰতি য়েল্ল' হাউচৰ এইটো সদায় থাকে ন, ব্লেক কালাৰ বলুনছ। খাবলৈ বেক টু স্কুল বহুত ভাল লাগিছে আহি পেলাই। কিবা মানে বহুত বছৰ এতিয়া এণ্ড হৈছে। আমি ঘৰলৈ আহি আছোঁ আকৌ টুমটুমত উঠি পেলাই। দেখিছে কিমান লৰিছে স্ক্ৰীণখন, বাট ইয়া ভাল লাগিলে যে দিনটো ন স্বপ্ন। বহুত ভাল লাগিলে। আমাৰ আনপ্লেন বহুত প্লেন নাইকিয়াকৈ একো নকৰাকৈ আমি আহিছিলোঁ। কিন্তু গুড বাই, বাই বাই ফ্ৰম মি এণ্ড স্বপ্ন।